নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই আছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অবুজ বেদনা। অবুজ বেদনা হ'ল প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ। নেক্সট কুৱেশ্যন, চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মনুমতি। মনুমতি হ'ল প্ৰথম অসমীয়া উপন্যাস যিটো চলচ্চিত্ৰলৈ ৰূপায়িত হৈছিল। নেক্সট কুৱেশ্যন, ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শৃংখল। শৃংখল গ্ৰন্থৰ বাবে 1976 চনত ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি শৈলধৰ ৰাজখোৱা। নেক্সট কুৱেশ্যন, অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1823 চনৰ পৰা। কুৱেশ্যন, অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি গোৱালপাৰা। গোৱালপাৰা জিলাত অসমৰ সৈনিক স্কুল অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ ক'ত গৰম পানীৰ উৎস আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গোলাঘাট। অসমৰ গৰম পানীৰ উৎস গোলাঘাটত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ জাপি শিল্প কোনখন জিলাত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নলবাৰী। নলবাৰীত অসমৰ জাপি শিল্প আছে। প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শিৱসাগৰ। শিৱসাগৰত 1917 চনৰ ডিচেম্বৰ মাহত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰজনীকান্ত বৰদলৈক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।